हेलो কি খবৰ ভালনে আপোনালোকৰ মোৰ চেনেললৈ আপোনালোক সকলোকে জনালো পুনৰবাৰ স্বাগতম আশা কৰোঁ আপোনালোক ভালেই আছে ময়ো এতিয়া ভালেই আছোঁ মোৰ যোৱা দিনকেইটা গা খুব বেয়া আছিলে এতিয়া মই পুৰা সুস্থ হৈ উঠিছোঁ ঠিক আছে আৰু আজি ভিডিঅ'টো ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিলোঁ ভাবিলোঁ পোৱা সময়খিনি মই কি কৰোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু কালি ৰাতি মই অলপ জহা চাউল তিয়াই থৈছিলোঁ পায়স বনাম বুলি এতিয়া বনাম মই মোৰ ঘৰত যিখিনি বস্তু আছে সেইখিনিৰে বনাম সিম্পলকৈ বনাম যেতিয়া আপোনালোককো দেখুৱাই দিম ঠিক আছে তেন্তে ভিডিঅ'টো চাই থাকিব আৰু ভিডিঅ'টো চাই ভাল পাই যদি লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব বলক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ কেনেকুৱা পাই নিশ্চয় কমেণ্ট কৰি জনাব নেকি হাৰ পাইছে ইয়া কান্দিবলৈ লৈছে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়াৰ পৰাই কি হৈছে মা মাইকটো টানি নিলে তাই একেবাৰে পায়স বনাবৰ বাবে মই 1.5 লিটাৰমান গাখীৰ লৈছোঁ এয়া 3টামান ইলাইচি মই এইদৰে থেতেলি দি দিছোঁ আৰু তেজপাত দিলে গন্ধটো বহুত ধুনীয়া ওলায় তেজপাত নাই সেইবাবে মই দিব নোৱাৰিলোঁ গাখীৰখিনি ধুনীয়াকৈ উতলিব ধৰিছে এতিয়া আৰু এইখিনি জহা চাউল মই ৰাতি তিয়াই থৈছিলোঁ গাখীৰখিনি ধুনীয়াকৈ উতলি আছে এতিয়া মই তিয়াই থোৱা চাউলখিনি দি দিম এতিয়া এইখিনি ভালদৰে লৰাই থাকিব লাগিব এয়া দেখিছে চাউলখিনি অকণমান সিজি আহিছে এয়া এতিয়া এই ধৰণে ধুনীয়াকৈ লৰাই থাকিব লাগিব কেইটামান মই খিচমিচ লৈছোঁ মোৰ তাত কাজু বাদাম নাই মই সেইবাবে লোৱা নাই এইখিনি মই চেনি লৈছোঁ চেনি বেছি নিদিওঁ মিঠা বেছি হ'লে ভাল নালাগে এতিয়া মই চেনিখিনি দি দিওঁ এয়া দেখিছে ধুনীয়াকৈ সিজি আহিছে হৈছে মোটামুটি এতিয়া মই ইয়াত খিচমিচখিনি দি দিলোঁ এতিয়া মোৰ পায়স হৈ গ'ল এতিয়া মই গেছটো নুমাই দিওঁ এয়া মোৰ চিম্পলকৈ বনোৱা পায়স হৈ গ'ল এয়া মিষ্টাৰ ৰবেৰ চাহ মই ৰেডি কৰিলোঁ তেওঁ খাই পেলাই যাবই পায়স ল'লোঁ এটা মালভোগ কল লৈছোঁ 2খন ৰুটি লৈছোঁ আৰু 1 কাপ গাখীৰ দিয়া চাহ এয়া মিষ্টাৰ যাব ওলাল এতিয়া 8:30 বাজিলে দুপৰীয়া আহেনে নাহে ঠিক নাই আৰু এতিয়াতো 4টা বজালৈকে খোলা দিছে 4টা বজাত একেলগে আহিব ৰাতিপুৱাৰ পৰাই ৰ'দটো একেবাৰে টেকটেককৈ ওলাইছে ইমান গৰম দি আছে নহয় এইকেইদিন আজিও একে গৰম দিব কিজানি এয়া আৰু আমাৰ চোতালত এই পাত মধুৰিআমৰ গছ হয় ধুনীয়াকৈ লাগি আছে মিষ্টাৰ যোৱাৰ পাছত আৰু ভিডিঅ' বনোৱাই নহ'ল ইমান গৰম দিছে নহয় আৰু ইটো কৰি থাকোঁতে ভিডিঅ' বনাবলৈ মনেই নগ'ল আৰু এতিয়া চাহ পানী আমি খাই লৈছোঁ ভাত বনাব যাবৰে হ'ব আজি কি বনাওঁ আপোনালোকক দেখুৱাই যাম ঠিক আছে আৰু এতিয়া ব'লক পাকঘৰলৈ যাওঁ এয়া কচুৰি ঠুৰি বনাম মানে ভাপত দিম সৰু মাছৰ লগত তাৰপাছত পিটিকি ল'ম
আপোনালোকৰ তাত কি বুলি কয় নামটো কমেণ্ট কৰি জনাবচোন। আমি কচুৰ ঠুৰি বুলি কওঁ আমাৰ বৰপেটাত। এইখিনি কচুৰ ঠুৰিখিনি মই আপোনালোকক ভালদৰে দেখুৱাব নোৱাৰিলোঁ। মায়ে কাটি পেলাই মছলাখিনি দি দিলে মই নথকাত। এই ধৰণে সৰু সৰুকৈ কাটি লৈছে আৰু মছলাখিনি দিয়া গৈছিল আদা, নহৰু, সৰিয়হৰ আৰু পিঁয়াজ, জলকীয়া এয়া দিয়া গৈছে। এইখিনি মছলা হয়। আৰু এয়া মাছ চিকাৰে বনাম আৰু এইকেইটা সৰু মাছ। এয়া সৰু মাছ মই ভাপত দিম কচুৰ লগত। আৰু এয়া মাছৰ কণী, নেমু টেঙাৰ জোল বনাম। মাছকেইটা মই এনেই অলপমান ভাজি ল'ম, নিমখ হালধি একো দিয়া নাই। মই কচুৰ ঠুৰিৰ লগত ভাপত দিম। এয়া মোৰ মাছখিনি ভাজা হৈ গ'ল। এতিয়া এইখিনি মই ভালদৰে সানি ল'ম, যেন মছলাখিনি কচুৰ ঠুৰিখিনি গোটেইতে লাগি যায়। ভাত বনাই আছোঁ, এফালে জিকা আৰু ইফালে কচুৰ ঠুৰি ভাপত দি থৈছোঁ। কি হ'ল, কলপাতত দিছিলোঁ, কলপাতত দিয়াৰ পাছত কলপাতখিনি ফাটি গ'ল, বেছি নাছিলে সেইবাবে দিব নোৱাৰিলোঁ। তাৰপাছত মই এনেদৰে কেৰাহীত দি দিছোঁ। কেৰাহীটোত অলপ পানী লৈছোঁ, পানী লৈ তাৰ ওপৰত এখন প্লেটত কচুৰ ঠুৰিখিনি লৈছোঁ। তাৰপিছত আৰু এখন প্লেট দি এইটো দি দিছোঁ ভাপ নোযোৱাকৈ। এই ধৰণে কেনেকুৱা হয় নাজানো বাৰু, খোৱাৰ পাছত গম পাম। আৰু এয়া ভাইটি আনি দি গৈ বনাই খাই আছোঁ। আৰু ঠিক আছে তেন্তে ভিডিঅ'টো চাই থাকিব আপোনালোকে। এইখিনি মই নেমু টেঙাৰ ৰস কাটি লৈছোঁ। এইখিনি এতিয়া ধুনীয়াকৈ সিজিছে। ইয়াত মই অলপমান মিঠাতেল দিলোঁ আৰু অলপমান নিমখ দিলোঁ আৰু অলপমান সৰু সৰুকৈ পিঁয়াজ কাটি দিছোঁ। এতিয়া এইখিনি ভালদৰে মই সানি ল'ম। আৰু এফালে মাছৰ কণীৰে মই টেঙাৰ জোল বনালোঁ। ভাপত দিয়া কচুৰ ঠুৰি মোৰ ৰেডি হৈ গ'ল। অলপমান খাই চাইছোঁ, খাবলৈ সোৱাদেই হৈছে। আৰু কোনে কোনে কচুৰ ঠুৰি খাই ভাল পায় কমেণ্ট কৰি জনাবচোন। হাই এভৰিৱান, ভাত পানী বনাই আহিলোঁ। ইমান গৰম দিছে নহয়, সেই ৰাতিপুৱাৰ পৰা যি ৰ'দটো দিছে কমিবলৈ নাম লোৱা নাই। ইমান গৰম দি আছে, ইমান ৰ'দ, একেবাৰে চখা ৰ'দ হয়। ঘৰত থাকিলেতো আৰু বেছি গৰম পোৱা যায়, একেবাৰে থাকিবই নোৱাৰি। কিবাকৈ ভাতকেইটা বনাই আহিলোঁ। এতিয়া 12:30 বাজিলে, অলপ পাছত আৰু নেকি খোৱাপৰে হ'ব, আমি খাবলৈ হ'ব। 10 মিনিটমান মই জিৰাই লওঁ। আৰু গৰমতে মই চেইনপাত ওলাই থৈছোঁ, ইমান মানে ডাকা ডাকা যেন লাগি গৈছে, সেইবাবে উপায় নাই। ঠিক আছে তেন্তে আজিৰ ভিডিঅ'টো ইয়াতে সামৰিম। আৰু ভিডিঅ'টো চাই ভাল পালে যদি প্লিজ কমেণ্ট কৰি জনাব। বাই বাই।